নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক নতুন এটা ভিডিঅ'লৈ। তো বন্ধুসকল, আপুনি যদি ন্যাশনাল স্কলাৰশ্বিপ আঁচনিটো এপ্লাই কৰিব খুজিছে তেনেহ'লে এই ভিডিঅ'টো ফুল ভিডিঅ' চাই থাকক, স্কিপ নকৰি। আৰু বন্ধুসকল, এই ভিডিঅ'ত মই কম আপোনালোকক কেনেকৈ আপুনি ন্যাশনাল স্কলাৰশ্বিপ আঁচনিটো এপ্লাই কৰিব আৰু কি কি ডকুমেণ্ট লাগিব আৰু ক'ত কি বহাব লাগিব, ফুল ভিডিঅ'টোত মই আপোনালোকক দেখাই দিম। ঠিক আছে, তো বন্ধুসকল স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি চেনেলত নতুন আহিছে তেন্তে এটা সাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল আহক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। তো বন্ধুসকল, পোনপ্ৰথমে আপুনি আপোনাৰ লেপটপ বা মোবাইলত ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব বা যিকোনো ব্ৰাউজাৰ এখন ওপেন কৰি ল'ব আৰু ব্ৰাউজাৰত যাই পেলাই গুগলত সাৰ্চ কৰি দিব NSP আৰু NSP সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত আহি যাব। সন্মুখত যেটো পেজ আহিব হেতুতে ক্লিক কৰি দিব আৰু এইটো পেজত আহি যাব। আহাৰ পিছত তো বন্ধুসকল নিশ্চয় দেখিবলৈ পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন, এতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এটা পেজ খোল খাব, লোডিং হৈ আছে। বন্ধুসকল আহি গৈছে চাক, এতে দিয়া আছে একাডেমিক ইয়াৰ 2021-22। তো বন্ধুসকল এতে কিছুমান গাইডলাইন দিয়া আছে চাক, হাউ টু এপ্লাই, এইখিনি আপুনি পঢ়ি চাব পাৰে। নহলে এতে দিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰ গিভেন বিলো, ফিল্ড মেকেড উইথ ষ্টাৰ আৰ ফিল্ডছ। ঠিক আছে, তো বন্ধুসকল এতে দিয়া আছে ৰেড মাৰ্কৰ যিকেইটা ষ্টাৰ মাৰ্ক পাব আপুনি ফৰ্মখন ফিলআপ কৰোঁতে, সেইকেইটা ফিলআপ কৰাটো বাধ্যতামূলক। তো বন্ধুসকল আপুনি পঢ়ি চাব পাৰে। এতে তলত যাব, তলত যাই পেলাই এতে আই এগ্ৰি টু দি ফ্ল' এইকেইটা টিক কৰি দিব, তিনিটাই টিক কৰি দি কণ্টিনিউত ক্লিক কৰি দিব। তো বন্ধুসকল তাৰপিছত আহি গৈছে চাওক, ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আহি গৈছে। এতে প্ৰথমতে দিয়া আছে ষ্টেট অফ ডেম'চিক, আপোনাৰ ষ্টেটটো দিব, আপুনি য'ত থাকে সেই ষ্টেটটো দিব। তাৰপিছত আছে স্কলাৰশ্বিপ কেটেগৰী, আপুনি যদি মেট্ৰিকৰ তলত দিয়ে তলতটো প্ৰি মেট্ৰিক দিব আৰু যদি মেট্ৰিকৰ ওপৰত আছে পষ্ট মেট্ৰিক দি দিব। তাৰপাছত আছে ষ্টুডেণ্টৰ নাম, যেটো নাম হয় সেইটো দি দিব আৰু স্কিম টাইপটো স্কলাৰশ্বিপ স্কিম দি দিব। তাৰপিছত আছে ডেট অফ বাৰ্থ, জন্ম তাৰিখ যেটো হয় সেইটো শুদ্ধ তাৰিখটো আপুনি ইয়াতে বহাই দি দিব। ডেট অফ বাৰ্থৰ পিছত আছে জেণ্ডাৰ, ফিমেল হ'লে ফিমেল দিব, মেল হ'লে মেল দিব। তাৰপিছত আছে মোবাইল নাম্বাৰ, ঘৰৰ যিকোনো মোবাইল নাম্বাৰ দিব বা আপোনাৰ যদি মোবাইল নাম্বাৰ আছে সেইটো দি দিব। ইমেইল আইডি থাকিলে ইমেইল আইডিটো বহাই দি দিব। তো বন্ধুসকল আৰু এটা কথা কৈ দিওঁ, ইমেইল আইডি যেটো আপোনাৰ ইমেইল আইডি এক্টিভ থাকিব সেই ইমেইল আইডিটো দিব, কাৰণ এই স্কলাৰশ্বিপৰ পৰা যাতে কোনোবা মেছেজ দিলে সেই ইমেইল আইডিত আপুনি পঢ়িব পাৰে। ঠিক আছে, যদি ইমেইল আইডি এক্টিভ নাই, নিদিলেও নাই, কিন্তু ইমেইল আইডি এক্টিভ থাকিলে দি দিব। তাৰপিছত আছে বেংক IFC কোড, তাৰপিছত কনফাৰ্ম IFC কোড, ইয়াতে আপুনি বহাই দিব বেংকৰ ডিটেইলছখিনি ইয়াতে বহাই দিব, একাউণ্ট নাম্বাৰটো বহাই দিব। তাৰপিছত আছে আইডেণ্টিফিকেশ্যন ডিটেইলছ, ইয়াতে আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড দি দিব আৰু আধাৰ কাৰ্ড যদি নাথাকে তেন্তে ইয়াতে আছে বেংক একাউণ্টৰ ফ্ৰণ্ট পেজটো বহাই দিব, মানে পাছবুকৰ যিটো ফ্ৰণ্ট পেজ সেইটো ফটো মাৰি ইয়াতে দি দিব। আৰু যদি আধাৰ কাৰ্ড আছে ইয়াতে আধাৰ কাৰ্ড সিলেক্ট কৰি আধাৰ কাৰ্ডৰ নম্বৰ যিকেইটা আছে সেই নম্বৰখিনি তলত টাইপ কৰি দি দিব। ঠিক আছে, তো বন্ধুসকল এইখিনি ফিলআপ কৰাৰ লগে লগে তলত আকৌ নিশ্চয় দেখিবলৈ পাইছে কেপচা কোড, এই কেপচা কোডটো ভালদৰে চাই আপুনি বহাই দি দিব ইয়াতে। ঠিক আছে, মই এইখিনি ফিলআপ কৰি লওঁ। এই কেপচা কোডটো ভালদৰে আপুনি বহাৱাৰ পিছত যাতে কেপচা কোডটো ভুল নহয়, ভুল হ'লে কিন্তু আকৌ বেগত গুচি যাব। ঠিক আছে বন্ধুসকল, কেপচা কোডটো ভালদৰে বহাই এই তিনিটাও আপুনি টিক মাৰ্ক কৰি দিব। তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল এতে আপোনাৰ যে ফোন নম্বৰ দিয়া হৈছিল সেই ফোন নম্বৰত এটা OTP যাব, ওৱান টাইম পাছৱৰ্ড এটা যাব, সেই OTPটো কিন্তু লাগিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব, ষ্টুডেণ্ট এপ্লিকেশ্যন আইডিটো আহি যাব। এই আইডিটো জৰুৰী, আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখি দিব, নহ'লে আপোনাৰ মোবাইলত SMS-ৰ যোগেদি গুচি যাব। ঠিক আছে, তো বন্ধুসকল এটা আপুনি এপ্লিকেশ্যন আইডিটো মাৰি দিব আৰু পাছৱৰ্ড এটা বহাব, পাছৱৰ্ডটো যাব আপোনাৰ মোবাইলত, পাছৱৰ্ডখিনি বহাই দিব। আপোনাৰ যেটো এপ্লিকেশ্যন আইডি সেই আইডিটো ভালদৰে বহাব, এটা ভুল হ'লে কিন্তু নহয়। কেপিটেল দিব লাগিব AS টো,
তো বন্ধুসকল বহোৱাৰ পিছত এটা কেপচা কোডটো আপুনি ভালদৰে চাই লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে এটা OTP হেজ বিন সেন্ট আপোনাৰ মোবাইলত সেম আৰু এটা OTP যাব। এইবাৰ এই OTPটো কিন্তু একদম কেপচা কোডৰ ধৰণে যাব, মানে কেপিটেল লেটাৰ স্মল লেটাৰ থাকিব বা তাতে মাজত নাম্বাৰো থাকিব। চাক OTP আহি গৈছে BR5। ভালদৰে আপুনি এই OTPটো বহাই কনফাৰ্ম OTPত ক্লিক কৰি দিব আৰু কনফাৰ্ম OTPত ক্লিক কৰি দিয়াৰ লগে লগে এটা আছে চেঞ্জ পাছৱৰ্ড। বন্ধুসকল এতে আপোনাৰ পাছৱৰ্ড এটা বনাব লাগিব। এতে গাইডলাইনখনি দিয়া আছে ইয়ৰ পাছৱৰ্ড মোষ্ট স্যাটিসফাই দি ফলোইং। এক নম্বৰটো দিয়া আছে should be minimum 8 characters long। বন্ধুসকল 8টা আখৰ থাকিব লাগিব পাছৱৰ্ডত আৰু A to Z মানে এটা কেপিটেল আৰু বাকিকিটা স্মল লেটাৰ থাকিব লাগিব। তাৰ পিছত কেইটামান আখৰ থাকিব লাগিব, তাৰ পিছত হ্যাশট্যাগ দিব লাগিব। তো বন্ধুসকল পাছৱৰ্ড ক্ৰিয়েট কৰাৰ পিছত সাবমিটত ক্লিক কৰি দিব। তাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন আইডি আছে সেইটো খুলি যাব এনেদৰে। তাৰ পিছত এটা আছে এপ্লিকেশন বেনিফাইড নো, এপ্লিকেশন আধাৰ ভেৰিফাইড ইয়েস। আপোনালোকৰ ডিটেইলছটো দিয়া থাকিব ইয়েস অৰ নো, ঠিক আছে। তো ইয়াৰ পিছত আপুনি এফালে চাক এপ্লিকেশন ফৰ্ম, তাতে তলত আছে চেক ইয়ৰ ষ্টেটাস। আপুনি চেক কৰিব পাৰিব কেইদিনমান পিছৰ পৰা, মানে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হ'ল নে একসেপ্ট হ'ল সেইটো চেক কৰিব পাৰিব এই চেক ইয়ৰ ষ্টেটাছত ক্লিক কৰি। তো বন্ধুসকল তাৰ পিছত আপুনি ক্লিক কৰি দিব এপ্লিকেশন ফৰ্মত। ক্লিক কৰি দিয়াৰ পিছত এটা আহিছে জেনাৰেল ইনফৰমেশ্যন, ষ্টেটটো দিয়াই আছে, স্কলাৰশ্বিপ কেটেগৰীটো দিয়াই আছে, বাকিখিনি সব দিয়া আছে। তাৰ পিছত আপোনাৰ এটা বহাই দিব লাগিব জাষ্ট ৰিলিজনটো বহাই দিব লাগিব, হিন্দু নে মুছলিম সেইটো বহাই দিব লাগিব। তাৰ পিছত কেটেগৰীটো বহাই দিব জেনাৰেল, ফাদাৰ্স নেমটো দিব, মাদাৰ নেমটো দিব। তাৰ পিছত আছে মাদাৰ নেমটো বহাৰ পিছত আছে এনুৱেল ফ্যামিলি ইনকাম, আপোনাৰ ইনকাম কিমান হয় সেইটো বহাই দিব। তাৰ পিছত আছে আধাৰ নাম্বাৰ, মোবাইল নাম্বাৰ এটো বহাই দিব। তাৰ পিছত আছে এতে ডে স্কলাৰ হোষ্টেলত থাকে নে ডে বাই ডে স্কুলত যায় সেইটো বহাই দিব। তাৰ পিছত আপুনি চুজ এ অপচনত যাব, এই তলৰ চুজ এ অপচনত যাই পেলাই আপুনি এতে ষ্টেটটো ইনষ্টিটিউটৰ ষ্টেট মানে স্কুলৰ ষ্টেটটো সিলেক্ট কৰিব। সিলেক্ট কৰাই আছে, ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব, আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় সেইটো ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব। তাৰ পিছত এতে গেট ইনষ্টিটিউট লিষ্ট এতে সাৰ্চ কৰি দিব, আপোনাৰ স্কুলখনৰ নাম সাৰ্চ কৰি দিব। এতে চাক আহি গৈছে, এতে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত এতে আপুনি এডমিশন নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহাই দিব। তাৰ পিছত এডমিশন ইয়াৰ, ৰোল নম্বৰ, সেকশন। তাৰ পিছত আছে প্ৰেজেন্ট ক্লাছ কোৰ্স, আপুনি কোনটো ক্লাছত পঢ়ি আছে সেইটো দি দিব। এতে আপোনাৰ BA থাৰ্ড সেম নে কি সেম দি দিব। তাৰ পিছত এটা আছে প্ৰেজেন্ট ক্লাছ কোৰ্স ইয়াৰটো এতে বহাই দিব। চুজ এ অপচনত যাই পেলাই থাৰ্ড নে সেকেন্ড কি আছে বহাই দিব। তাৰ পিছত আছে মোড অফ ষ্টাডি, কলেজত আপুনি ৰেগুলাৰ কৰে নে ফুল টাইম কৰে নে পাৰ্ট টাইম কৰে সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছত আছে প্ৰেজেন্ট ক্লাছ ষ্টাৰ্ট ডেটটো দি দিব। তাৰ পাছত আছে চুজ ইয়ৰ অপচন, এতে দিয়া আছে প্ৰিভিউ বোৰ্ড ইউনিভাৰ্চিটি নেম, আপোনাৰ আগত হায়াৰ সেকেন্ডাৰী নে সেবা নে BA সেইটো আপুনি এতে সিলেক্ট কৰি দিব। মোৰ হায়াৰ সেকেন্ডাৰী হয়, হায়াৰ সেকেন্ডাৰী সিলেক্ট কৰি দিছো। আপোনাৰ যেটো হয় আপুনি সেইটো সিলেক্ট কৰি দিব। যদি BA হয় BA দি দিব, নহলে যদি সেবা হয় সেবা দি দিব, ঠিক আছে। তাৰ পিছত আছে প্ৰিভিউছ কোৰ্স, আপোনাৰ আগৰ ক্লাছটো কোনটো ক্লাছ আছিল, 10th নে 12th নে ITI কৰিছিলে, যেটো হয় আপুনি এটো বহাই দিব। ডিগ্ৰী গ্ৰেজুৱেট থাকিলে তো বহাই দিব। তাৰ পিছত আছে প্ৰিভিউ পাছিং ইয়াৰটো বহাই দিব। তাৰ পাছত আছে প্ৰিভিউ ক্লাছ এটো পাৰ্চেন্টেজটো বহাই দিব আৰু এটা আছে ৰেংক হোল্ডাৰ নেকি আপুনি ৰেংক হোল্ডাৰটো বহাই দিব। তাৰ পিছত ৰোল নম্বৰ, কনফাৰ্ম ৰোল নম্বৰটো বহাই দিব। তাৰ পিছত বোৰ্ড নেম, বোৰ্ডৰ নামটো দি দিব। তাৰ পাছত ইয়াৰ অফ পাছিংটো দিব। তাৰ পিছত 10ৰ যিমান পাৰ্চেন্টেজ আহিছিলে সেইটো দিব। তাৰ পিছত ক্লাছ 12ৰ ৰোল নম্বৰটো বহাই দিব, কনফাৰ্ম ৰোল নম্বৰটো বহাই দিব, বোৰ্ডৰ নামটো দিব। তাৰ পিছত আছে ইয়াৰ অফ পাছিং, 12 ক্লাছটো কোন চনত পাছ কৰিলে সেই চনটো বহাই দিব। তাৰ পিছত আছে 12ৰ মাৰ্কশিট সেম এনেকৈ বহাই দিব। তাৰ পিছত আছে আদাৰ ডিটেইলছ। তো বন্ধুসকল এতে দিয়া আছে ইজ অৰফান ইয়েস হলে ইয়েস দিব, নহলে নয়। তাৰ পিছত আছে গাৰ্জেন নেমটো দিব। তাৰ পিছত আপুনি শাৰীৰিকভাৱে সক্ষম নে নাই সেইটো দি দিব। তাৰ পিছত এতে অপচন চুজ কৰি ল'ব, শাৰীৰিকভাৱে কোনটো ভাৱে মানে সক্ষম নহয় সেইটো দি দিব। তাৰ পিছত এতে অফ ডিজেবিলিটি পাৰ্চেন্টেজটো বহাই দিব। তাৰ পিছত আছে মেৰিটেল ষ্টেটাস, এতে আপুনি আনমেৰিড নে মেৰিড সেইটো বহাই দিব।
তাৰপিছত প্ৰেংক প্ৰফেশ্যন কি হয় আপুনি ইয়াতে সিলেক্ট কৰি দি দিব ঠিক আছে দিয়াৰ পিছত বন্ধুসকল ইয়াৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব তাৰপিছত আহি যাব আপোনাৰ সন্মুখত এনেকুৱা এটা ডিটেইলছ এটা আছে কন্টাক্ট ডিটেইলছ হোম ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ষ্টেটটো অলৰেডি সিলেক্ট কৰাই আছে হোম ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব ইয়াতে তো বন্ধুসকল ইয়াৰ আগতে এটা কথা কৈ দিওঁ যিকেইটা অপশ্যনত ষ্টাৰ মাৰ্ক দিয়া আছে সেই ষ্টাৰ মাৰ্ক দিয়াখিনি কিন্তু ফ্লাপ কৰিব লাগিব নহ'লে এটা যদি বাদ ৰয় তেন্তে এনে আপোনাৰ ইণ্টাৰফেচটো এতে বেলেগ আহিব পাৰে ঠিক আছে তাৰপিছত এতে আছে ষ্টেটটো অলৰেডি সিলেক্ট কৰাই আছে তাৰপিছত আছে হোম ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰি দিব আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় হেতু ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব তাৰপিছত আছে ব্লকটো আপুনি দিব তাৰপিছত আছে হাউস নম্বৰ ব্লক আপোনাৰ যেটো হয় হেতু দি দিব তাৰপিছত আছে হাউস নম্বৰটো দি দিব তাৰপিছত আছে সিলেক্ট দি স্কিম টু এপ্লাই এটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি আপুনি সিলেক্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব যেটো হল ডকুমেন্ট টাইপ আপোনাৰ এতে কি ডকুমেন্ট লাগিব এতে দি দিছে তো বন্ধুসকল এতে প্ৰথমটো দিয়া আছে ডেমিক্সিয়েল সাৰ্টিফিকেটটো ফটো মাৰি আপলোড কৰিব লাগিব তাৰপিছত ষ্টুডেন্ট ফটোগ্ৰাফটো আপলোড কৰিব লাগিব তাৰপিছত আছে সেল্ফ ডিক্লেৰেশ্যন অফ মাইনৰিটি কমিউনিটি সাৰ্টিফিকেট বাই দি ষ্টুডেন্টৰ ডিক্লেৰেশ্যন ফৰ্মটো আপলোড কৰিব লাগিব তাৰপিছত আছে সেল্ফ এটেস্টেড সাৰ্টিফিকেট অফ প্ৰিভিয়াছ একাডেমিক মাৰ্কশিট এই আগৰ ক্লাছৰ মাৰ্কশিটটো ফটো মাৰি এতে আপলোড কৰি দিব লাগিব তাৰপিছত আছে 5 নম্বৰটোত আছে ফি ৰিসিপ্ট অফ কারেন্ট কোর্স ইয়ার মানে আপুনি যেটো ক্লাছত পঢ়ি আছে বা বিএ নহয় যেটোৱে নহয় বিএ বা হায়াৰ সেকেন্ডাৰীত হেতুৰ এডমিশন ৰিসিপ্টটো দিব লাগিব তাৰপিছত 6 নম্বৰটো আছে ইনকাম সাৰ্টিফিকেট ইস্যুড বাই দি ডিজাইনেড ষ্টেট আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ফটো মাৰি এটা আপলোড কৰি দিব লাগিব তাৰপাছত আছে proof of bank account in the name of student or joint account with father বা mother ঠিক আছে বন্ধুসকল এতে আপোনাৰ পাসবুকৰ ফটোখন আপলোড কৰি দিব লাগিব তাৰপিছত আছে বনাফিল্ড ষ্টুডেন্ট অফ ইনষ্টিটিউট এটা ডাউনলোড অপচন আছে ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত পিডিএফ হিচাপত এই ফৰ্মখন আহি যাব এই ফৰ্মখন ডাউনলোড কৰি আপুনি প্ৰিন্ট কৰি ল'ব লাগিব প্ৰিন্ট কৰি তাতে ফটোগ্ৰাফ মাৰি দিব লাগিব তাৰপিছত এতে আপোনাৰ নামটো থাকিবই ফাদাৰ্স নেম মাদাৰ্স নেমটো থাকিবই আৰু এতে দিয়া আছে ৰোল নম্বৰটো এটো স্কুলৰ বা কলেজৰ পৰাই ফিলআপ কৰি দিব এই ফৰ্মটো ফিলআপ কৰি আপুনি ফটো লগাই কলেজত দিব লাগিব আৰু এতে সিগনেচাৰ অফ দি হেড ইনষ্টিটিউট এটো ৰাইট সাইডত এতে দিয়া থাকিব এই আপোনাৰ প্ৰিন্সিপালৰ সিগনেচাৰ দিয়া থাকিব আৰু ইফালে থাকিব সিল অফ দি ইনষ্টিটিউট আপোনাৰ কলেজ বা স্কুলৰ সিলটো থাকিব লাগিব এতে ঠিক আছে তাৰ পিছত এটো কলেজ বা স্কুলত ভেৰিফাই কৰাৰ পিছত এতে আপুনি ফটো মাৰি আপলোড কৰি দিব লাগিব এই 8 নম্বৰটো আপলোড কৰি দিয়াৰ লগে লগে আপোনাৰ লাষ্ট অপচনত ক্লিক কৰি দিব লাগিব যেটো আছে ফাইনাল সাবমিট আপুনি ইয়াৰ পিছতহে ডাইৰেক্ট ফাইনাল সাবমিট কৰিব পাৰিব আৰু এইগিটা অপচন যদি আপুনি চুজ কৰি আপুনি এই মতে যদি আপুনি আপলোড কৰি দে তেন্তে গ্যাৰান্টি আপোনাৰ এই ফাইনাল সাবমিটত ৰিজেক্ট কৰিব নোৱাৰে তো বন্ধুসকল আশা কৰো ভিডিওটো ভাল লাগিছে ভাল লাগিলে এটা লাইক কৰি দিব আৰু এই ভিডিওটো আপোনাৰ ফ্ৰেন্ড সকলক শেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন আহিছে সাবস্ক্ৰাইব কৰি সাবস্ক্ৰাইবৰ লগত বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে আশা কৰো নতুন এটা ভিডিও লৈ আকৌ আহিম থ্যাংক ইউ এণ্ড জয় আই অসম